তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ আগত এটা চিকেন ৰেচিপি দিছোঁ চিম্পল ষ্টাইলত। আপোনালোকে চাই থাকিবচোন কেনে হয়, ভালে হয় না বেয়া হয় আপোনালোকে ক'ব কমেণ্ট কৰি। পিঁয়াজ দি দিলোঁ। এতিয়া পিঁয়াজখিনি 5 মিনিটমান সিজাই লওঁ, তাৰপিছত অলপ আদা নহৰু দিম। সেইখিনিকো একেলগে সিজাই ল'ম। তাৰপিছত লাহেকৈ মাংসখিনি দিওঁ আৰু ভিডিঅ'টো অলপ ফাষ্ট কৰি দিছোঁ কাৰণ বহুত লেজি হৈছে বনোৱা, সেইটোৰ কাৰণে অলপ ফাষ্ট কৰি দিছোঁ। এতিয়া অলপ নিমখ দিম, নিমখ দি আৰু অলপ সময় নালাৰা কৰি থৈ দিম, পানীখিনি যাতে ওলায়। নালাৰা মানে একবাৰ লাৰি দিম, পিছতে লাৰি দি আৰু থৈ দিম এনেকৈ, কাৰণ নিমখখিনি লাগিব লাগে না। পানী ওলাই হৈ গ'ল। এতিয়া আলু দিছোঁ অলপ মানে 1 কিলোমান দিছোঁ আলু। আলু চালু দিলোঁ, আলু চালু দি অলপ সময় লাৰি আছোঁ। লাৰি পিছত মছলা দিলোঁ অলপমান, ৰেড স্প্ৰে আৰু জিৰা মছলা। তাৰপিছত অলপ সময় সিজাওঁ। এইবাৰ হালধি দি দিম। boleh lancar udah seperti ini. Boleh dong tangkap. Salah lagi ini, barang ini. Ini paling dua aja. Dia panik muka kan, dia panik olah di. Biar olah hijau nak, baru olah panik di dalam olah. কিছুমান মছলা দিয়ে ভিডিঅ'ত নুঠালো আৰু এতিয়া আৰু অলপ পানী দিয়ে এইখিনি মানে শুকাই গ'ল। এইবাৰ এইখিনি দিয়ে আৰু অলপ পানী দিয়ে আৰু তাৰপিছত নালাৰো আৰু পানী নুশুকাও লাগে। বৰষুণো ওলাইছে, বৰষুণো আহিব এইবাৰ। আমাৰ মাংস হ'বলৈ হৈ গ'ল, অলপ বাকী আছে, তাৰপিছত খাবলৈ ৰেডি। কেনেকুৱা হৈছে গাইজ, কমেণ্ট কৰি কৈ দিব। তো ফ্ৰেণ্ডছ, মাংস বনাই ৰেডি হৈ গ'ল, এতিয়া খাৱাহে কথা আৰু। এতিয়া ভাত কাপোৰ ৰেডি হৈ গ'ল, ভাতত আছে দালি আৰু চব্জি, তাৰপিছত মাংস। এতিয়া ভাত খাওঁ আমি। খাই বৈ উঠিলোঁ আৰু এতিয়া যদি ভিডিঅ'বোৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। বাই বাই।